এতিয়া আমি আন এটা ৰশ্মি চিত্ৰ অংকন কৰিম। ইয়াৰ এইটো হ'ব কি, লক্ষ্যবস্তুৰ অৱস্থান ভাস্কেন্দ্ৰৰ বাহিৰত হ'লে প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি ৰশ্মি চিত্ৰৰ সহায়ত আমি এতিয়া অংকন কৰিম। তাৰ কাৰণে আমি কি কৰি ল'ব লাগিব, দাপোনখন আঁকি ল'ব লাগিব। আমি দাপোনখন আঁকি ল'লোঁ। ঠিক তেনেদৰে আমি মুখ্য অক্ষ অংকন কৰিলোঁ। এইটো পি হ'ব। তাৰপিছত আকৌ কি কৰিলোঁ, ইয়াৰ পৰা যেনেকৈ আগতে 8 চেণ্টিমিটাৰ আঁকিছিলোঁ, এইটো 8ৰ পৰা আধা কি হ'ব, 4 হ'ব। গতিকে এইটো হ'ব ভাস্কেন্দ্ৰ, এইটো হ'ব ফ'কাছ। এতিয়া আমাক কৈছে কি, লক্ষ্য বস্তুটো দাপোনৰ বাহিৰত, ভাস্কেন্দ্ৰৰ বাহিৰত ভাস্কেন্দ্ৰৰ বাহিৰত বুলি ক'লে বাওঁফালে হ'ব। গতিকে এইটো ইয়াত লক্ষ্য বস্তু এটা এতিয়া মই স্থাপন কৰিছোঁ। এই লক্ষ্য বস্তুটোৰ পৰা পোহৰ কি হ'ব, এই মুখ্য অক্ষৰ সমান্তৰালকৈ যাব, এনেকৈ দৌৰি যাব। তাৰপিছত কাৰ মাজেৰে প্ৰতিফলিত হ'ব, ই ফ'কাছৰ মাজেৰে প্ৰতিফলিত হ'ব। সেয়া এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ দাপোনৰ চিবিন্দুত আপতিত হ'ল। তাৰপিছত কাৰ মাজেৰে প্ৰতিফলিত হ'ল, এই এফৰ মাজেৰে প্ৰতিফলিত হ'ল। তাৰ পাছত আমি ডায়েগ্ৰাম এটা অংকন কৰিছিলোঁ। এই ডায়েগ্ৰামটোত কি হৈছিলে, ভাস্কেন্দ্ৰৰ মাজেৰে যদি আপতিত হয় দাপোনত, আকৌ সেই একে পথেৰে কি হৈ গৈ প্ৰতিফলিত হৈছিলে, নহয় জানো? এতিয়া এই কথাটো আমি ইয়াত খটুৱাম বা প্ৰযোজ্য হ'ব। ইয়াত এই উৎসৰ পৰা, এই লক্ষ্যবস্তুৰ পৰা কাৰ মাজেৰে আহিবহি, ভাস্কেন্দ্ৰৰ মাজেৰে এনেকৈ যাব, দাপোনত পৰিব আৰু দাপোনত ঠেকা খাই আকৌ সি একে পথেৰে উভতি যাব। আমি এতিয়া অংকন কৰোঁ। কৰিলোঁ। ইয়াৰ পৰা আমি ভাস্কেন্দ্ৰৰ মাজেৰে আপতিত হৈছে, ধৰি লওঁ এইটো ডি বিন্দুত আপতিত হৈছে, হ'ল। আপতিত হৈ আকৌ একে পথেৰে কি হ'ব, প্ৰতিফলিত হ'ব। গতিকে ইয়াত এতিয়া আমি কি পালোঁ, আপতিত ৰশ্মি বি চি। ঠিক তেনেকৈ আপতিত ৰশ্মি কি, বি ডি। ইয়াত প্ৰতিফলিত ৰশ্মি কোনডাল, এইডাল এফৰ মাজেৰে আহিছে। আৰু ইয়াত প্ৰতিফলিত ৰশ্মি কোনডাল, এইডাল ডি এ প্ৰতিফলিত ৰশ্মি। গতিকে দুইডাল প্ৰতিফলিত ৰশ্মিয়ে ক'ত কটাকটি কৰিলে, ইয়াত কটাকটি কৰিলে, হয় নহয়? ইয়াত য'ত যিটো বিন্দুত কটাকটি কৰিলে সেই বিন্দুটোতেই আমি প্ৰতিবিম্বটো গঠন হ'ব, আমি পাম। আমি অংকন কৰোঁ। এইটো হ'ল প্ৰতিবিম্ব, প্ৰতিফলিত ৰশ্মিয়ে গঠিত কৰা প্ৰতিবিম্ব। ইয়াত এটা কথা মন কৰিব লাগিব, এই মুখ্য অক্ষৰ ওপৰত আছিলে লক্ষ্যবস্তু আমি এনেকৈ ৰাখিছিলোঁ। আমি যদি এই জোঙা অংশটো আমি যদি এনেকৈ ৰাখোঁ, কিন্তু এতিয়া আমি প্ৰতিবিম্বটো আমি কোনফালে পাইছোঁ, এই মুখ্য অক্ষৰ তলত পাইছোঁ। অৰ্থাৎ কি হৈছে, এতিয়া এনেকুৱা হৈছে, ওলোটা হৈছে। লক্ষ্য বস্তুটো আছিলে এনেকুৱা, কিন্তু এতিয়া প্ৰতিবিম্বটো পাইছোঁ কেনেকুৱা, আমি এতিয়া ওলোটা পাইছোঁ। আৰু দেখাত কেনেকুৱা লাগিছে, এইটো লক্ষ্য বস্তুটো আকাৰত ইমান আছিলে। আমি যদি স্কেলৰ সহায়ত আমি যদি চাওঁ, তেতিয়াহ'লে এইটো আমাৰ কিমান আছিলে, এইটো প্ৰায় 3 চেণ্টিমিটাৰ, আছিলে, 3 চেণ্টিমিটাৰ লক্ষ্যবস্তুৰ আকাৰটো। কিন্তু ইয়াৰ ক্ষেত্ৰত এতিয়া আমি প্ৰতিবিম্বটো আমি কিমান পালোঁ, প্ৰায় আধা, 1.5 চেণ্টিমিটাৰমান পাইছোঁ। তাৰমানে কি পাইছোঁ, আমি কি পালোঁ, যে লক্ষ্যবস্তুটো যদি ভাস্কেন্দ্ৰৰ বাহিৰত ৰখা হয়, তেতিয়াহ'লে প্ৰতিবিম্বটো আমি এতিয়া ক'ত পালোঁ, এইটো প্ৰতিবিম্ব হয়। এই প্ৰতিবিম্বৰ অৱস্থানটো ক'ত পাইছোঁ, অৱস্থানটো ক'ত আছে, এই প্ৰতিবিম্বটো এইফালে চি আৰু এইফালে কি আছে, এই বিন্দুটো এফ। গতিকে এই চি আৰু এফৰ মাজত পাইছোঁ প্ৰতিবিম্বটো। আমি ক'ত পাইছোঁ, এফালে চি আৰু এইফালে এফ। গতিকে চি আৰু এফৰ মাজত পাইছোঁ। আৰু লক্ষ্যবস্তুটো কি আছিলে, এনেকুৱা আছিলে। আৰু প্ৰতিবিম্বটো কেনেকুৱা হৈছে, তাৰমানে কি, ওলোটা হৈছে। গতিকে আমি এতিয়া কি ক'ব পাৰোঁ, লক্ষ্যবস্তুৰ অৱস্থান ভাস্কেন্দ্ৰৰ বাহিৰত হ'লে প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব, চি আৰু এফৰ মাজত হৈছে। আৰু আকাৰত কি হৈছে, এইটো সৰু হৈছে। এইটো আৰু কি হৈছে, এইটো ওলোটা হৈছে।
আৰু ই সদায় হট হ'ব। এইটো হ'ল দাপোনৰ অৱতল দাপোনৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি। গতিকে আমি এতিয়া লিখিম, আমি কি পালোঁ, ভাঁজ কেন্দ্ৰৰ বাহিৰত যদি হয় তেতিয়াহ'লে প্ৰতিবিম্বৰ অৱস্থানটো ক'ত হ'ব, চি আৰু এফৰ মাজত হৈছে। আকাৰত কি হৈছে, এইটো সৰু হৈছে, ওলোটা হৈছে, ওপৰলৈ থিয়কৈ আছিলে, এতিয়া তললৈ কি হৈছে, ওলোটা হৈছে। আৰু ওলোটা হ'লেই সদায় হট প্ৰকৃতিৰ হয়, এই কথাটো মনত ৰাখিব লাগিব। গতিকে এইটো হ'ল আমাৰ দ্বিতীয়টো ৰশ্মি চিত্ৰ। তাৰপিছত আমি তেনেদৰে থাকি যাম।